Hello everyone, কি খবৰ ভালনে আপোনালোকৰ আশা কৰো সকলো ভালে আছে স্বাগতম জনাইছো ইনা ব্লগছৰ ইউনিটি ভিডিঅ'লে আশা কৰো ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আজি ভিডিঅ'টোত আপোনালোকৰ মাজলৈ নতুন এটা ৰেচিপি ভিডিঅ' লৈ আছো আৰু ৰেচিপিটো কি হে আপোনালোকক দেখুৱাম তেনে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলো আৰু এতিয়া বাজিছে গধূলি 5:30 মান বাজিছে আৰু বনাব লৈছো চাহৰ নাস্তা আৰু কি বনাও হে আপোনালোকক দেখুৱাম তেনে ভিডিঅ'টো শেষলৈকে চাই থাকক বনাব লৈছো বৰা চাউলৰ মিঠা পোলাও আৰু চাউলখিনি মই ধুই থৈছো এতিয়া কিন্তু চাউলখিনি মই 1 ঘণ্টামান আগতে তিয়াই থৈছিলো এতিয়া ধুই পখালি ললো এতিয়া লগত লৈছো গুড় আৰু লৈছো তেজপাত ড্ৰাই ফ্ৰুটছ আপোনালোকে যিও ল'ব পাৰে মই কিচমিচ আৰু বাদাম লৈছো ইলাচি আৰু দালচিনি লৈছো আৰু এতিয়া গেছত মই মনোৰমা ঘি দি লৈছো বেছি দিব নালাগে 1 চামুচ আৰু অকণমান দিম মনোৰমা ঘি আৰু এটা কথা আপোনালোকে ড্ৰাই ফ্ৰুট যিও দিব পাৰে নিজৰ ইচ্ছা মতে এয়া মই 1.5 চামুচ মনোৰমা ঘি দিছো এতিয়া ঘিখিনি গলাই লওঁ তাত দিম মই এতিয়া তেজপাত আৰু ইলাচি দালচিনি এইখিনি দিম লগত দিম এতিয়া বাদামখিনি দি লৈছো অকমান ভাজি ললো ভাজি ললে অকমান ধুনীয়া গোন্ধ এটা আহে আৰু অকমান সময় ভাজিম আৰু অকমান ৰঙচুৱাকৈ বৰ বেছি ভাজিব নালাগে আৰু গেছটো সিম কৰি ৰাখিব লাগে আৰু এতিয়া দিম কিচমিচ কেইটা হেয়া অকমান ভাজি লৈছো এনেকে ভাজি ললে গোন্ধটো ধুনীয়া আহে আৰু তাৰ টেষ্টটো ধুনীয়া লাগে এয়া মোৰ ভজা হৈ গ'ল এতিয়া দিম মই ইয়াত বৰা চাউলখিনি যিখিনি মই ধুই থৈছিলো বৰা চাউলখিনি দি দিছো আৰু বৰা চাউলখিনিও সেইমতে 2 মিনিট মান সময় ভাজিম তেলখিনিতে বৰ বেছি তেল নালাগে প্ৰথমতে কৈছো অকমান তেল দিলে হয় তেল দিয়ক বা এনেকুৱা মনোৰমা ঘি দিয়ক মনোৰমা ঘি দিলে খাবলৈও সোৱাদ হয় আৰু গোন্ধটো ধুনীয়া আহে আৰু এয়া 2 মিনিট মান সময় ভাজি লওঁ এতিয়া ইয়াত মই গুড়খিনি মিহি মিহিকৈ কাটি লোৱা গুড়খিনি এড কৰি দিম গুড়খিনি আপোনালোকৰ নিজৰ প্ৰয়োজন অনুপাতে কিছুমানে বেছি মিঠা খাব পাৰে আৰু কিছুমানে কম সেয়ে নিজৰ অনুপাতে যিমানখিনি লাগে সিমানখিনি দিলেই হ'ব গুড়খিনি দি দিলো আৰু ভালদৰে গুড়ে আৰু চাউলে ভালদৰে লৰাই লৈছো গুড়খিনি আমাৰ সম্পূৰ্ণ গলি আহিছে এতিয়া মই ইয়াত পানী দিম পানীও বৰ বেছি দিব নালাগে কিয়নো বৰা চাউল হয় আৰু তিয়াই থোৱাই আছিলে অকণমান পানী দিলেই হ'ব 1 কাপমান পানী দিলেই হ'ব সেইটো আপোনালোকৰ নিজৰ প্ৰয়োজন অনুপাতে যিমানখিনি চাউল দিয়ে সেই অনুপাতে পানী দিব লাগিব আৰু এয়া মোৰ এটা হুইচেল মৰাৰ পিছত মোৰ বৰা চাউলৰ মিঠা পোলাও ৰেডি কেনেকুৱা হৈছে জনাব